Dima Hasauni Umrangsoआव खैला जावबाय थानाय समाव जानाय जाथायनि सायाव खुगा बेखेवदों दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ चिरां जिल्ला बिजनी बलामगुरि गोजौ फरायसालिनि गेलेग्रा फोथाराव खुंजानाय जिल्ला एबसुनि 20थि बोसोरसालिया जथुमाया खुंफुंजादों आरो बिजनी दखरा एबसुनि 49थि बोसोरसालिया जथुमानि गेवलां मेलाव बाहागो लानानै उमरांसोआव जानाय जाथायनि सायाव खुगा बेखेवदों बिथां दिपेन बर'आ खौरांगिरिनि सिगाङाव बिथाङा बुंदों दि खैला जावनायाव थाबथानानै थानाय मावसुमाफोरखौ बोखांनो थाबैनो गोख्रों राहा लानांगौ आसामाव आयेन बेरेखा खैला जावनाय बिगियानारि आदब गैयालासे खैला जावनायखौ बन्द खालामनो दाबि खालामदों बिथां दिपेन बर'आ মই সেকতে আৰু আন এটা প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিছো যে উমৰাংচুত যে উত্তৰ কাছাৰ পাৰ্বত্য জিলা তাত যি ৰেড মানে কয়েল মাইনিং এই যে তাত আবদ্ধ হৈ থকা যিখিনি শ্ৰমিক আৰু মই বিতং তথ্য লৈছো যে ঢেকিয়াজুলিৰ শৰৎ গয়াৰী আৰু গোসাইগাঁৱৰ আৰু কোকৰাঝাৰৰ এই যি কেইজন অসমৰ বিভিন্ন প্ৰান্তত যি কেইজন তাত আবদ্ধ হৈ আছে বা কয়লা খনিত তেওঁলোকে আবদ্ধ হৈ আজি 5টা দিন উকলি গৈছে তেওঁলোকক উদ্ধাৰ অভিযান যদিও চলাই আছে সেই উদ্ধাৰ কাৰ্য সাফল্য হোৱা নাই বা উদ্ধাৰ কাৰ্য সাকসেস হোৱা নাই তাৰ কাৰণে মই অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছো যে কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাৰণে সকলো দিশত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে NDRF বা আৰ্মি বা নৌসেনা যিমানখিনি আছে তেওঁলোকে প্ৰচেষ্টা অব্যাহত যদিও ৰাখিছে কিন্তু সাফল্য হ'ব পৰা নাই আনপিনে এই প্ৰসংগত মই খুব খুবৰে ক'ব বিচাৰিছো যে অবৈধ কয়লা খনন অবৈধ মাইনিং আৰু কোনো সাইন্টিফিক তথ্য নোহোৱাকৈ যিখিনি মাইনিং চলি আছে অসমত এই মাৰ্ঘেৰিটাই হওক উত্তৰ পাৰ্বত্য জিলা যি কাছাৰে হওক সকলো অবৈধ মাইনিং বন্ধ হ'ব লাগে আৰু চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে মানুহৰ জীৱন এই জীৱনৰ যিখিনি মূল্য সেই মূল্যটো সদায় চাই পেলাই সকলো নিয়ম আৰু এই যি ব্যৱস্থাৰ মাজেদি হ'ব লাগে উচ্চতম ন্যায়ালয়ে অলৰেডি অবৈধ কয়লা খনন বা কয়লা মাইনিং বন্ধ কৰিছে তৎসত্ত্বেও কি ধৰণে উত্তৰ কাছাৰত মানে এই উমৰাংচুত অবৈধ খনন অবৈধ মাইনিং চলিছে আমি মানে ইয়াক লৈ চিন্তিত ইয়াক লৈ মানে যথেষ্ট মহলত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইয়াৰ কাৰণে চৰকাৰ কঠোৰ হ'ব লাগে আৰু যোনে ইয়াৰ লিপ্ত তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে ধন্যবাদ